নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, কথমপি প্ৰাণ ৰক্ষা পৰিল বলিউডৰ জনপ্ৰিয় অভিনেতা salman খানৰ। salmanক হত্যাৰ চেষ্টা বাসগৃহৰ বাহিৰতে। গেংষ্টাৰ লৰেন্স বিষ্ণুৱে পঠিওৱা চাৰ্পশ্বুটাৰৰ গুলীৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল জনপ্ৰিয় অভিনেতাজনৰ। শেহতীয়াকৈ এই খবৰ বিয়পি পৰিছে সামাজিক মাধ্যমত। এই ভয়ংকৰ তথ্য ফাদিল হৈছিল টাইমছ নেটৱৰ্কৰ প্ৰতিবেদনত। সিদ্ধু মুছেৱালাৰ হত্যাৰ অনুসন্ধান চলি থকাৰ সময়তে পোহৰলৈ আহিল এই ভয়ংকৰ তথ্য। নিজৰ বাসগৃহৰ বাহিৰতে জনপ্ৰিয় অভিনেতাজনক হত্যাৰ চেষ্টা। টাইমছ নেটৱৰ্কৰ প্ৰতিবেদন অনুসৰি গেংষ্টাৰ লৰেন্স বিষ্ণুৱে পঠিওৱা চাৰ্পশ্বুটাৰে হকী কেছত salman খানক হত্যা কৰিবৰ বাবে অত্যাধুনিক অস্ত্ৰ লুকুৱাই আনিছিল। কিন্তু শেষ মুহূৰ্তত আৰক্ষীৰ হাতত ধৰা পৰাৰ ভয়তে চাৰ্পশ্বুটাৰজন পিছ হুহুকি ৰয়। সৌভাগ্যক্ৰমে ৰক্ষা পৰে বলিউডৰ জনপ্ৰিয় অভিনেতা salman খান। বৰ্তমান এই খবৰ পোহৰলৈ অহাৰ পাছতে এতিয়া চিন্তিত হৈ পৰিছে salmanৰ অনুৰাগীসকল তথা দেশবাসী।